নমস্কাৰ CSC ভিএলি ভাই বন্ধুসকল আপোনাক পুনৰ স্বাগতম জনাইছোঁ আজিৰ আমাৰ এটা নতুন ভিডিঅ'। আজিৰ এইটো ভিডিঅ'ত আপুনি জানিব যে CSCৰ এক্সিছ বেংক বেছি পইণ্ট যদি আপোনাৰ আছে কেনেকৈ মিনি ষ্টেটমেণ্ট বা যদি আপোনাৰ একাউণ্টত লিংক আছে কেনেকৈ আপোনাৰ আধাৰ কাৰ্ড যোগেদি আপোনাৰ একাউণ্টৰ বেলেঞ্চ আৰু মিনি ষ্টেটমেণ্ট চেক কৰিব বা কেনেকৈ APS বা আধাৰ উইথড্ৰল কেনেকৈ কৰিব আজিৰ এই ভিডিঅ'ত মই আপোনাক সম্পূৰ্ণভাৱে দেখুৱাম আৰু বুজুৱাই দিম। তো আপুনি এতিয়া দেখিবলৈ পাই আছে মোৰ ডেস্কটপ স্ক্ৰীন। তো মই আগতীয়াকৈ মোৰ ক্ৰমত মোৰ এক্সিছ বেংকৰ BC-খন লগইন কৰি লৈছোঁ। আপুনি যদি লগইন কৰিব নোৱাৰে কেনেকৈ লগইন কৰে আগতীয়াকৈ এইখন ভিডিঅ' দি আছে, আপুনি চাব পাৰে। তো আজি মই ভিডিঅ'টো আৰম্ভ কৰোঁ। তো প্ৰথমতে আপোনাৰ এক্সিছ বেংক BC পইণ্টখন লগইন কৰাৰ পিছত এনেকুৱা এখন ডাছবৰ্ড খোল খাব, য'ত আপুনি কাষ্টমাৰ ট্ৰান্সফাৰ ছাৰ্ভিচ যি আছে তাত আপুনি মিনি ষ্টেটমেণ্ট বুলি দেখা পাই আছে যে মিনি ষ্টেটমেণ্টত ক্লিক কৰিব। মিনি ষ্টেটমেণ্টত ক্লিক কৰাৰ লগে লগে এনেকুৱা এখন পেজ খোল খাব, য'ত আপুনি অন আছ যে আছে তাত আপুনি খালি অনলি এক্সিছ বেংকৰহে কৰিব পাৰিব। আৰু ইফালে যে আছে অফ আছ ইফালে কৰি দিয়াৰ পিছত আপোনাৰ যি বেংক হয় এই বেংকখন ছিলেক্ট কৰিব। তাৰপিছত আপুনি আপোনাৰ আধাৰ নম্বৰটো টাইপ কৰিব। মই মোৰে আধাৰ নম্বৰটো টাইপ কৰি আপোনাক দেখুৱাইছোঁ। তাৰপিছত আপুনি ইয়াত পাব আহিব, আপুনি নেক্সটত ক্লিক কৰি দিব। নেক্সটত ক্লিক কৰি দিয়াৰ পিছত আপুনি ফিংগাৰ প্ৰিণ্টটো যিটো আছে আপোনাৰ মৰফো হওক বা ষ্টাৰ টেক হওক সেইটো এটেচ কৰি ল'ব। লৈ লোৱাৰ পিছত আপোনাৰ ফিংগাৰ প্ৰিণ্টখন কেপচাৰ কৰি ল'ব। লোৱাৰ পিছত এনেকুৱা ৰাইট চিহ্ন আহিব। তাৰপিছত আপুনি ছাবমিটত ক্লিক কৰাৰ লগে লগে প্লিজ ৱেইট অলপ ৰ'ব, প্লিজ ৱেইট দেখাব। তাৰপিছত এনেকুৱা আধাৰ বেংকিং ছাৰ্ভিচ আপুনি ইয়াত য'ত দেখা পাই আছে মিনি ষ্টেটমেণ্ট আজিৰ ডেট নহয়, মই ভিডিঅ'টো কালি আপলোড কৰিম, সেইকাৰণে ডেট আপুনি চাব পাৰে। মিনি ষ্টেটমেণ্ট মোৰ এইবোৰ এভেইলেবল বেলেঞ্চ এইটো এতিয়া আছে আৰু এইখিনি এনেকুৱাকৈ কৰিব পাৰে। আৰু আপুনি যদি কাষ্টমাৰৰ বিচাৰে ঠিক এনেকৈ কৰি পেলাই আপুনি প্ৰিণ্ট আউট কৰিও দিব বিচাৰে, প্ৰিণ্ট আউট কৰিও দিব পাৰিব আপুনি। আৰু আপুনি যদি PDF ছেভ কৰিব বিচাৰে তেন্তে PDF ছেভ কৰিব। চ' আজিৰ বাবে এইখিনিয়ে। যদি আপুনি আমাৰ ভিডিঅ'খন চাই পেলাই ভাল পাইছে তেন্তে অৱশ্যই ছাবস্ক্ৰাইব কৰিব। আৰু কিবা প্ৰশ্ন বা কিবা প্ৰব্লেম হ'লে নিশ্চয় আমাক কমেণ্ট কৰিব। কিবা আমাৰ লগত কথা পাতিব বিচাৰিলে আমাৰ নিশ্চয় টেলিগ্ৰাম বা ফেচবুক পেজৰ লিংক দি আছে, আপুনি নিশ্চয় ফ'ল' কৰিব, জইন হ'ব।